শুনিব দেই, বিয়া পাতিম বুলি ছোৱালী চালো লখিমপুৰত গৈ। ৰহিমলাই ক'লে দাদা নাযাওঁ তোমালৈ। ৰহিমলাই সুধিলে মোক চাকৰি বা কি কৰিছা বা কি। জানা ভনীতি চাকৰি মোৰ কেঁকুৰা নাঙলটি। নাদৰ পানী নাখাওঁ দাদা ভেকুলীয়ে মুতে। হালোৱালৈ নাযাওঁ দাদা বোকা ল'ব লাগে। টাউনত যদি ৰাখা তুমি তোমালৈকে যাম। সেই কথাটো বাৰু মাক মই আজি সুধি বাৰু চাম। এই হেৰাই যাব খোজা অতি পুৰণি বিহুসুৰীয়া গীতৰ আজিৰ এই মিয়া মাছৰ চাপ্লাই, মিয়াই খেতি পথাৰ দখল কৰা, খেতিত দপদপাই থকাৰ সময়ত বৰ প্ৰাসংগিক হৈ পৰিছে। আজিৰ তাৰিখত আমি সকলোৱে কৈছোঁ যে আমাৰ চাৰিওকাষৰ অসমীয়া ল'ৰাই খেতি কৰিব লাগে, সৰুকৈ হ'লেও ব্যৱসায় কৰিব লাগে, কিন্তু নিজৰ ঘৰৰ ল'ৰাটোৱে আকৌ চাকৰি কৰিব লাগে। জ্যেষ্ঠজনে সদায় কয় আমি মিয়াক খেতি পথাৰ আমাৰ দখললৈ আনিব লাগে, কিন্তু নিজৰ জোঁৱায়েকটোক আকৌ চাকৰিয়ালহে বিচাৰে, নহয়নে? নমস্কাৰ, আজিৰ এই ভিডিঅ'টো যোৰহাটৰ এজন সুনাগৰিক ব্যৱসায়ী খেতিয়ক তথা সাহিত্যৰ লগত জড়িত শ্ৰী সমীৰণ দত্ত ডাঙৰীয়াৰ পৰামৰ্শ মতে বনোৱা হৈছে। মিয়া মানে যিমান মেহনত কৰিব পাৰে অসমীয়া পাৰে। মিয়া নহ'লে মাছ ক'ত পাব, শাক চব্জি ক'ত পাব? মিয়া খেতি কৰে, অসমীয়া কৰে জানো? ঘৰৰ কাম কৰা, বাচন ধোৱা, কাপোৰ ধোৱা অসমীয়া মাইকীৰ কাম কোনে কৰিছে? মিয়া মাইকীয়ে কৰিছে। কথাকেইটা কিন্তু বৰ মিছাও নহয় দেই। আমাৰ পূৰ্বপুৰুষসকলে ঘৰতেই প্ৰায় সকলো খেতি কৰিছিল। নিমখ কণৰ বাদে হেনো খুব কম কিবা কিবি বস্তুহে কিনিবলগীয়া হৈছিল। কিন্তু লাহে লাহে আমিবোৰে কিয় খেতি পথাৰৰ পৰা আঁতৰি আহি এই মিয়াবোৰক প্ৰশ্ৰয় দিলোঁ? আমি অসমীয়াবোৰ এলেহুৱা নেকি? নহয়, আমি এলেহুৱা। এটা সফল অসমীয়া ডেকাই ভৰ পেট খাই যিমানখিনি কষ্ট কৰি দিব পাৰিব নহয়, এটা বাংলাদেশে কৰিব নোৱাৰে। কিন্তু আমাৰ সমাজত খেতিয়কৰ সন্মান নাই। দোকান এখন দিয়া ল'ৰাজন আলহী হৈ আহিলে লাল চাহ একাপ দিয়ে, আৰু যদি চাকৰি কৰা ল'ৰাটো আহে গাখীৰ চাহ একাপ খুৱায়, নহয়নে? এতিয়া আমি আচলতে কৰিব লাগে কি? 1 নম্বৰ, আধুনিক খেতি প্ৰণালীৰ লগত আমাৰ খেতিয়কসকলৰ যিমান জ্ঞাত হ'ব লাগিছিল, চৰকাৰী বিভাগবোৰে সিমান সহযোগ কৰি খেতিয়কসকলক জ্ঞানী কৰিব পৰা নাই। দ্বিতীয়তে, আমাৰ যি কেইখন কৃষি বিশ্ববিদ্যালয় আছে সেইবোৰে কি কৰি আছে খবৰ এটা ল'বচোন। তাত পঢ়া বহু ছাত্ৰ ছাত্ৰীয়ে কেৱল চাকৰিমুখী হৈছে। আচলতে গাঁৱে গাঁৱে বিদ্যালয়বোৰত শনিবাৰে দেওবাৰে হ'লেও ভাল ভাল খেতি পথাৰৰ সম্পৰ্কীয় ভাল ট্ৰেইনিং প্ৰগ্ৰামবোৰ হ'ব লাগে, যিবোৰ পাঞ্জাৱ বা হাৰিয়ানা ইত্যাদি ঠাইবোৰত হৈ আছে। তাত মহিলাকো পথাৰত ট্ৰেক্টৰ চলাবলৈ প্ৰশিক্ষণ দিয়া হয়। আমাৰ ইয়াৰ ছোৱালীক শিকালে নোৱাৰিব নেকি? অসমীয়া ছোৱালীয়ে বুলেট চলাব জানে, ট্ৰেক্টৰখন চলাই স্বাৱলম্বী হ'ব নোৱাৰিব নেকি? আৰু তৃতীয়তে, কেৱল খেতি হ'লেই নহ'ব দেই, বজাৰ কেনেকৈ দখল কৰে তাৰো এটা সমীচীন প্ৰশিক্ষণ দিব লাগিব। এই বজাৰৰ জ্ঞানৰ অভাৱৰ কাৰণেই মাজত সোমোৱা দালাল চক্ৰবোৰে খেতিয়কক ঠগে, আৰু আমি গ্ৰাহকবোৰেও বেছি মূল্য এই পাচলি বা মাছৰ কাৰণে ভৰিবলগীয়া হয়। আৰু এটা কথা, কেনেকৈ আমাৰ ইয়াৰ থলুৱা মীন পালকে 1 কেজি মাছ 150 টকাত দিলেও লাভ কৰিব নোৱাৰে। ঠিক একেটা মাছে, একেধৰণৰ মাছে কেজিত বাংলাদেশীয়ে মিয়াই 130 টকা বা 120 টকাটো ডিআইখন ভাড়া কৰি অনাৰ পিছতো লাভ কৰি বজাৰ ল'ব পাৰে। এইবোৰ প্ৰশাসনে চাব লাগিব, কি কাৰণে তেওঁলোকে কৰিব পাৰিছে। মিয়াই কিবা কীটনাশক, ইউৰিয়া ইত্যাদি পুখুৰীত ব্যৱহাৰ কৰি মাছবিলাক ডাঙৰ ডাঙৰ কৰিছে নেকি? চকচকীয়া শকত বাহু মাছবোৰ খোৱাৰ যোগ্য হয় নে নহয়? আমি এইবোৰ খালে মানুহৰ স্বাস্থ্য বেয়া হ'ব নেকি? ইত্যাদি কথাবোৰো কিন্তু এই মীন বিভাগৰ বৰমূৰীয়া কেইজনে চাব লাগে। কেৱল AC ৰুমত বহি ডাঙৰ ডাঙৰ লেকচাৰ দিলে নহয়। আজি এই অৱস্থাটোৰ কাৰণে কিন্তু এই বৰমূৰীয়াবোৰো জগৰীয়া। মই নিজেও খেতিৰ লগত কিন্তু জড়িত হৈ ভাল পাওঁ দেই। কিবা এটা খেতি কৰিলে মোৰ হাতেৰে হয়ও, কিন্তু সৰুৰে পৰা উপলব্ধি কৰিছিলোঁ যে আমাৰ খেতি কৰিব পৰাকৈ মাটি নাই। সেইবাবে পঢ়া শুনা কৰি দিল্লীৰ দৰে চহৰত 4.5 বছৰমান মই চাকৰি কৰিছিলোঁ। ভাল কোম্পানীত ভালে চাকৰি আছিল, কিন্তু নিজৰ কিবা এটা কৰাৰ হেঁপাহত ঘূৰি আহি অসমত ব্যৱসায় প্ৰতিষ্ঠান আৰম্ভ কৰিলোঁ। কম মূলধনেৰে কিন্তু বহুত বেছি কষ্টৰে কৰা আমাৰ এই প্ৰতিষ্ঠানত এতিয়া প্ৰায় 11 গৰাকী মানুহক
সংস্থাপিত হৈ আছে আমি পাৰিম কিয় নোৱাৰিম আমি অসমীয়াই পাৰিম আমি মোগলৰ দৰে মহাশক্তিক 17 বাৰ যুদ্ধত পৰাস্ত কৰা অসমীয়া হয় হে মহাবাহু ব্ৰহ্মপুত্ৰৰ আমাৰ সভ্যতা হয় ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া পলসুৱা মাটিত কি আমি ভাল ভাল খেতি কৰিব নোৱাৰিম আমি সৰুকৈ হলো ব্যৱসায় এটা কিয় কৰিব নোৱাৰিম নিজৰ দোকানলৈ বুলি অনা আলুৰ বস্তাটো বিহাৰীক 100 টকা দিয়াতকৈ নিজে দাঙি লৈ আহক লাজ নকৰিব লাজটো ঘৰতে থৈ যাওক নিজে খোলা ৰেষ্টুৰেণ্টখনৰ দৰকাৰ হলে খানা নিজে বনাওক লাজ নকৰি নিজে কেতিয়াবা দৰকাৰ হলে সাফা কৰক টেবুলত কি নিজৰ ব্যৱসায় হে হোম ডেলিভাৰী দিয়া হওক লাগিলে আৰু যদি গাড়ী লৈছে গাড়ীখন কেতিয়াবা দৰকাৰ হলে নিজে ভাড়া মাৰি আহক নিজে চলাওক সংকোচ নকৰিব আৰু লগতে সমাজখনেও কিন্তু খেতিয়কজনক ব্যৱসায়ীজনক কৰবাত লগ পালে সন্মান দিয়ক আৰু মনত ৰাখক আমি অসমীয়া এতিয়া নিজক নিচিনিলে আমি অসম মতে ভগনীয়া হম জয় আই অসম আজিৰ পৰামৰ্শদাতা শ্ৰী সমীৰণ দত্ত ডাঙৰীয়াৰ দৰে আপোনালোকেও আমাক এই ফোন নম্বৰত যোগাযোগ কৰি এই ধৰণৰ সামাজিক বিষয়বোৰৰ ওপৰত ভিডিঅ' বনাবলৈ দিহা পৰামৰ্শ দিব পাৰে আমি বিচাৰো যে ৰাইজৰ মনৰ কথাবোৰ ৰাইজৰ মাজত এনেদৰে বিয়পি পৰক ধন্যবাদ